পিকে কৰো পানী পিকে কৰো খুব আহিলে মই তোমাৰ দেশ উদ্ধাৰ কৰি আহিছো আমি দেশ উদ্ধাৰ কৰিব লাগিব আমি হিলি থাকিম কিন্তু দেশ হিলিবলৈ দিব নোৱাৰো নহয় দস্তমত কথা নহয় কি কৈছা তুমি ইয়াত এনেই ৰৈ আছো ঘৰত সেই লকডাউন নহয় এনেই পথাৰৰ ফালে অকণমান ওলাই আহি পেলাই বোলো ৰৈ আছো টেনশ্যন দিব টেনশ্যন আগতো আছিলে এতিয়াও আছে নবৌক নাপালা আৰু ন পালোঁ হা পালোঁ নবৌক পালা নবৌক পালোঁ তেনেহ'লে কিয় টেনশ্যন আকৌ আগতে মই সেই নোপোৱাৰ বেদনাত অকণমান খাইছিলোঁ এতিয়া মানে সেই পোৱাৰ বেদনাত অকণমান খাইছা এতিয়া টেনশ্যনটো পিছত মোৰ অকণমান বেলেগ কেনেকৈ তাৰমানে কোনোবাই মানুহজনী হেৰাইছে বুলি মানে ফেচবুকত দি দিলে তাৰপিছত ফেচবুকত দি দিলে ক'লে বোলে যদি মানুহগৰাকীক কোনোবাই পায় ঘৰত আনি চমজাই দিবহি তাৰপিছত এতিয়া সেই ফেচবুকৰ সেইটো শ্বেয়াৰ হৈ আছে নে কি হৈ আছে বুলি কয় ফেচবুকত শ্বেয়াৰ হৈ আছে এতিয়া মানুহজনী ৰাস্তালৈ ওলাবই নহয় মানুহে ধৰি আনি পেলাই ঘৰত চমজাই দিয়েহি মানুহজনীয়ে সেই টাউনত হেৰি এটা কৰিছিলে নহয় অফিচ এটাত মানে ভাত ৰান্ধনি কাম কৰিছিলে নহয় তাৰপিছত এতিয়া সেইবোৰ এৰিবলগীয়া হ'ল মানুহজনী ৰাস্তালৈ ওলাবই নোৱাৰে ঘৰত আহি চমজাই দিয়ে সেইকাৰণে এতিয়া ঘৰৰ ভিতৰতে সোমাই আছে তুমি কমখন লাগি হৈছে নে বাৰু তোমাৰ সাংঘাতিক এটা কথা মানে তোমাক মই দেখিছোঁ সাংঘাতিক টেনশ্যন তুমি বিয়া কেলে পাতিছিলা বাৰু হয়নে মোৰ তেল ফাটিছিলে পানী তেল ফাটিছিল আমাৰ নাই ফটা আকৌ দেই তুমি পাতিলা নহয় মই বিয়া নাই পতা মই বিয়া নাই পতা সেইদিনা সেই ছোৱালীজনী দেখা কৰি লাগিছিলে সেইদিনাখন যে তুমি যে আছিলা যে মই যে আছিলোঁ সেইদিনাখন মিনি স্কাৰ্ট পিন্ধা ছোৱালীজনী যে সেইজনী আকৌ পাৰ হৈ গ'ল নহয় তাই সেইফালে গ'লহি নেকি এইফালে এতিয়া নহয় সেইদিনাখনে পাৰ হৈ গ'ল তাৰপিছত কি হৈ গ'ল তুমিতো গুচি আহিলা মই গুচি আহিলোঁ তুমিতো নেদেখিলা আকৌ মইহে দেখিলোঁ আচল কাৰবাৰটো কি দেখিলা তোমাৰ যেতিয়া আহিলে নহয় মইতো ক'লো কি ক'লা মই বোলো ভণ্টি ফ্ৰকটো ভাল লাগিছে বুলি ক'লা মই ফ্ৰকটো ভাল লাগিছে বুলি দস্তুমত ক'লো তাৰপিছত কি কৰিলে জানো নাই ফ্ৰকটো খুলিলে নহয় ফ্ৰকটো খুলি তোমাৰ হাতত ল'লে মই ফ্ৰকটো খুলি হাতত লৈ ল'লে মই কেলৈ গুচি গ'লোগৈ তুমি থাকি লাভ নাইতো নহয় মই মানুহটো বয়স হৈছে যদিও মনটো ইমান হেৰি হোৱা নাই নহয় তুমি থাকি লাভ নাই তাত মানে কাহিনীটো কি হৈছে যেতিয়া ফ্ৰকটো খুলি হাতত ল'লে তেতিয়াহে মই দেখিছোঁ সেইটো আমাৰ কৰ্মাই সৰু তোলা আছিলে এইপিনে টিকটক বনাবলৈহে গৈছিলে